वेलकाम टू माय चैनल। आशा करूँ আপোনালোকে কুশলে আছে। আজি মই আপোনালোকৰ বাবে আকৌ এটি নতুন ভিডিঅ' লৈ আনিছোঁ। সেয়া হৈছে ভেন্দিৰ এখন জুতি লগা ৰেচিপি আৰু খাবলৈ খুব ধুনীয়া হয় আৰু খুব কম সময়তো বনাব পাৰি। আপোনালোকে ঘৰতে এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে মোক কমেণ্টত প্লিজ জনাব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই লৈছোঁ কেইটামান ভেন্দি, কেইটুকুৰমান লৈছোঁ আদা, কেইকোমান নহৰু, দুটা জলকীয়া, দুটা বিলাহী, এটা পিঁয়াজ, আধা চামুচ সৰিয়হ, আধা চামুচ জিৰা। এতিয়া প্ৰথমতে মই ভেন্দিখিনি ভালদৰে ধুই কাটি লৈছোঁ, লগতে পিঁয়াজখিনিও কাটি লৈছোঁ, লগতে বিলাহীখিনিও ভালদৰে ধুই কাটি লৈছোঁ। এতিয়া জিৰা আৰু সৰিয়হখিনি মই মিক্সি জাৰত দি লৈছোঁ, লগতে আদা, নহৰু আৰু জলকীয়াখিনি দি মই পেষ্টটো বনাই লৈছোঁ। এতিয়া মই বনাই লোৱা পেষ্টটোত হালধি আৰু নিমখ প্ৰয়োজন অনুসাৰে দি ল'লোঁ। এতিয়া গেছটো অন কৰি মই কেৰাহী এখন পাতি দিছোঁ। কেৰাহী গৰম হোৱাৰ পিছত মই ইয়াত তেল দি লৈছোঁ, প্ৰয়োজন অনুসাৰে দিব। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে অকণমান পাঁচফোৰণ দি লৈছোঁ, লগতে মই পিঁয়াজখিনিও একেলগে দি ভালদৰে ফ্ৰাই কৰি আছোঁ। পিঁয়াজখিনি কিছু ৰঙা হোৱালৈকে ফ্ৰাই কৰিব আৰু গেছৰ ষ্টিমটো কমাই দিব। এনেধৰণে কিছু সময় ফ্ৰাই কৰি লৈ মই ইয়াতে বনাই লোৱা মছলা পেষ্টখিনি দি ল'লোঁ, দি ভালদৰে ফ্ৰাই কৰি আছোঁ। এতিয়া মই ইয়াতে কাটি লোৱা বিলাহীখিনিও দি ভালদৰে লাৰি আছোঁ। এতিয়া ঢাকনি এখনেৰে ঢাকি দিছোঁ। আপোনালোকে এই ধৰণে ঢাকি দিব আৰু মাজে মাজে ঢাকনিখন আঁতৰাই চাই থাকিব। বিলাহীখিনি ভালদৰে সিদ্ধ হ'বলৈ দিব। এয়া দেখিছে বিলাহীখিনি মোৰ সিদ্ধ হৈ আহিছে আৰু এতিয়া মই ৰৈ যোৱা মছলাৰ পানীখিনি মই ইয়াতে দি দিছোঁ। এয়া মছলাৰ পৰা তেল ওলাব ধৰিছে, ভালদৰে লাৰি থাকিব। এতিয়া মই কাটি লোৱা ভেন্দিখিনিও দি ল'লোঁ আৰু দি ভালদৰে লাৰি আছোঁ। মাজে মাজে ঢাকনি এখনেৰে ঢাকি থাকিব আৰু ভালদৰে লাৰি থাকিব। ভেন্দিখিনি ভালদৰে সিদ্ধ হ'বলৈ দিব। খুব সোনকালে বনাব পাৰি আৰু বেছি সময়ো নালাগে। এতিয়া মই ইয়াত অকণমান পানী দি লৈছোঁ ভেন্দিখিনি ভালদৰে সিদ্ধ হ'বৰ বাবে। মাজে মাজে এনেধৰণে লাৰি থাকিব। এয়া ভেন্দিৰ পৰা পানীটো যাব ধৰিছে। এয়া পানীখিনি আঁতৰি গ'ল, প্ৰায় পানীখিনি নাইকিয়া হৈ গ'ল। এয়া মোৰ ভেন্দিৰ স্পেচিয়েল ৰেচিপি ৰেডি। খাবলৈও খুব ধুনীয়া হয় আৰু বেছি সময়ো নালাগে। আপোনালোকে এবাৰ ট্ৰাই কৰিব। ভাতৰ লগত বা ৰুটিৰ লগত আপোনালোকে পৰিৱেশন কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ মোক কমেণ্টত জনাব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি চেনেলটোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটোত আই বটনটো প্ৰেছ কৰিব আৰু তাৰে অলটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।